মুঠৰ ওপৰত তুমি মোক বিচাৰি মোৰ ঘৰলৈ আৰু কোনোদিন নাহিবা মোক লগ কৰিবলৈ চেষ্টা নকৰিবা পাহৰি যোৱা আপুনি এইবোৰ কি কৈছে মই একো বুজিব পৰা নাই কিহৰ কাৰণে আপুনি মোৰ লগত এনেকুৱা আচৰণ কৰিছে সুখ পাবলৈ নালাগে ডাঙৰ উৎসৱ নালাগে দিন মই তোমাতকৈ আপুনি স্বচ্ছ নিৰ্মল আৰু পবিত্ৰ কিন্তু আপুনি আজি মোৰ ভূমিত পানী বিচাৰি হাহাকাৰ কৰি ফুৰিছো মই ভুল কৰিছো তোমাৰ লগত সম্পৰ্ক কৰি নক'ব এনেকুৱা কথা আপুনি উচ্চাৰণ নকৰিব পৃথিৱীৰ মনেই হ'ব আপোনাৰ এই বাক্য শুনিলে আপোনাৰ এই বাক্য শুনিলে ভুল কৰিছে আপুনি মোৰ লগত প্ৰেম কৰি আপুনি ভুল কৰিছে হাতত লাঠি লৈ চুৰিয়া পিন্ধি মূৰটো ঘূৰাই দিলে নিজকে মহাত্মা গান্ধী বুলি ভবাটো ভুল আপুনি জলৈকে মাতে মই তলৈকে আৰু তাৰপিছত আপুনি মোক খেলৰ পুতলা সজাই দিলে নহয় ঠিক হৈছা তেনেকুৱা মুক্তিতে মাৰিব মহৎ মৰমীয়া ছাত্ৰ পিতৃ হ'লে ঠিক দানৱ আপুনি মোক কি সংখ্যা নকৰিব বেদনাবোৰ গধুৰ হয় চকুৰে মই আহিব প্ৰত্যেক গৰাকী নাৰীয়ে স্বভাৱ তেনেকুৱা চকুৰ পানীৰে পুৰুষৰ অন্তৰ বঢ়াবলৈ চেষ্টা কৰে নোৱাৰিবা তোমাৰ দুচকুৰ চকুৰে মোৰ অন্তৰত তুমি এটা আঁচুৰো লগাব নোৱাৰিবা তুমি বুঝিব পাৰিলে তুমি জীয়াই থাকিব নোৱাৰিবা
নীল হাজৰিকা অহা যেন পালোঁ। তুমি তাইক কথাবোৰ বাৰু কৈ দিলা নেকি? নাই কোৱা। ভাল কৰিছা বাবা। তুমি খা সময়ত বাৰু তাইক মই কথাবোৰ কওঁ। তুমি এটা কাম কৰা, তোমাৰ ভাইটিক বাহিৰত ডক্টৰৰ তালৈ নিব লাগিব বুলি তুমি নিজৰ দেউতাকৰ পৰা, মানে তোমাৰ হ'বলগীয়া শহুৰ দেউতাৰ পৰা 10 লাখ টকা কোনো কিন্তু নাই। তোমাৰ দেউতাৰ মানে শহুৰ দেউতাৰ বহুত পইচা। আৰে দুটাহে ল'ৰা ছোৱালী, ইমান মোৰ টকা পইচা তেখেতে কি কৰিব? তাই পাৰিব, কাৰণ তুমি মই ভবাতকৈ বহুত, গতিকে তাই পাৰিব। সাপো মৰিব, লগতে লাঠিও নেথাকিব। তুমি বুজি পাইছা নহয় মই কি ক'ব বিচাৰিছো?